Hello students, welcome to Shrenigotha. আজি আমি তোমালোকৰ ক্লাস 7 সায়েন্সৰ চেপ্টাৰ নম্বৰ 6 ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তনৰ অনুশীলনী প্ৰশ্নোত্তৰবোৰ ডিসকাস কৰিম। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে যে কোৱেশ্চন নম্বৰ 1 তলৰ প্ৰক্ৰিয়াবোৰত জড়িত হোৱা পৰিৱৰ্তনবোৰে ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হিচাপে শ্ৰেণী বিভাজন কৰা। এতিয়া আমি শ্ৰেণী বিভাজন কৰিব লাগে। আমাক প্ৰথম প্ৰশ্ন দিয়া আছে কি সালোক সংশ্লেষণ আৰু এইটো কি হ'ব গম এইটো হ'ব আমাৰ ৰাসায়নিক পৰিৱৰ্তন। তেনেকে খ নম্বৰটো আছে যে পানীত শ্ৰেণী দ্ৰবীভূত কৰাটো আৰু এইটো হ'ব আমাৰ ভৌতিক পৰিৱৰ্তন। গ নম্বৰ প্ৰশ্নটো আছে কয়লাৰ দহন, এইটো কি হ'ব তোমাৰ ৰাসায়নিক পৰিৱৰ্তন। ঙ নম্বৰ প্ৰশ্নটো হৈছে এলুমিনিয়াম ধাতু কোবাই এলুমিনিয়াম পাত তৈয়াৰ কৰাটো, এইটো কি হ'ব তোমাৰ ভৌতিক পৰিৱৰ্তন। তেনেকে শেষৰটো হৈছে খাদ্যৰ পাচন ক্ৰিয়া, ইয়াৰ উত্তৰটো হ'ব ৰাসায়নিক পৰিৱৰ্তন। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে 2 নম্বৰ তলৰ উক্তিবোৰ সঁচা নে মিছা উল্লেখ কৰা। যদি কোনো উক্তি মিছা হয় শুদ্ধ উক্তিটো তোমাৰ বহিত লিখা। এতিয়া ক উক্তিটো হৈছে যে কি কাঠ এডাল কাটি টুকুৰা টুকুৰ কৰাটো ৰাসায়নিক পৰিৱৰ্তন, এইটো সঁচা নে মিছা, উত্তৰ কি মিছা। খ নম্বৰ প্ৰশ্নটো হৈছে পাতৰ পৰা সাৰ প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটো এটা ভৌতিক পৰিৱৰ্তন, এইটো কি মিছা। গটো হৈছে 10টা লেপিত লুৰ নলীত সহজে মামৰ নধৰে, এইটো সঁচা। খ লু আৰু মামৰ একেবিধ পদাৰ্থ, এইটো সঁচা নে মিছা, উত্তৰ হ'ব তোমাৰ মিছা। ঙ নম্বৰ প্ৰশ্নটো হৈছে যে জ্বলিত ভাৱ ঘনীভূত হোৱাটো ৰাসায়নিক পৰিৱৰ্তন নহয়, উত্তৰ সঁচা। তাৰ পিছৰ প্ৰশ্নটো হৈছে 3 নম্বৰ তলত দিয়া উক্তিবোৰৰ খালী ঠাই পূৰ কৰা। ক চূণ পানীৰ মাজেদি কাৰ্বন ডাই অক্সাইড গেছ যাবলৈ দিলে গেছ প্ৰস্তুত হোৱাৰ বাবে ই গাখীৰৰ দৰে ঘোলা হয়। এতিয়া চোৱা চূণ পানীৰ মাজেদি কাৰ্বন অক্সাইড গেছ যাবলৈ দিলে কি প্ৰস্তুত হয় তোমাৰ কেলছিয়াম কাৰ্বনেট প্ৰস্তুত হয়। খ প্ৰশ্নটো হৈছে যে বেকিং ছ'ডাৰ ৰাসায়নিক নাম হ'ল ডেছ, উত্তৰত তোমালোকে কি লিখিবা ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট। গ নম্বৰ প্ৰশ্নটো হৈছে লুট মামৰে ধৰাটো প্ৰতিৰোধ কৰিব পৰা দুটা পদ্ধতি হ'ল ডেছ আৰু ডেছ, ৰং কৰা আৰু কি 10টা লেপন। ঘ নম্বৰ প্ৰশ্নটো যিবোৰ পৰিৱৰ্তন মাত্ৰ পদাৰ্থৰ ডেছ ধৰ্মহে পৰিৱৰ্তন বোলে, উত্তৰ কি তোমাৰ ভৌতিক পৰিৱৰ্তন। তাৰপিছত ঙ নম্বৰ প্ৰশ্নটো হৈছে যে যিবোৰ পৰিৱৰ্তনত নতুন পদাৰ্থ উৎপন্ন হয় সেইবোৰক ডেছ পৰিৱৰ্তন বোলে, উত্তৰ কি ৰাসায়নিক পৰিৱৰ্তন বোলে। 4 নম্বৰ প্ৰশ্নটো হৈছে যে যেতিয়া বেকিং ছ'ডাক নেমু ৰসৰ সৈতে মিহলিয়া হয় তেতিয়া বুৰবুৰণিৰ সৃষ্টি কৰে আৰু বুৰবুৰণি সৃষ্টি কৰি এটা গেছ ওলাই আহে, প্ৰকৃততে এইটো কি প্ৰকাৰৰ পৰিৱৰ্তন ব্যাখ্যা কৰা। তোমালোকে উত্তৰ লিখিবা যে কি যেতিয়া বেকিং ছ'ডাক নেমু ৰসৰ সৈতে মিহলোৱা হয় তেতিয়া বুৰবুৰণি সৃষ্টি কৰি গেছ এটা ওলাই আহে, এই গেছটো হৈছে কাৰ্বন ডাই অক্সাইড গেছ, এইটো ৰাসায়নিক পৰিৱৰ্তন। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে মমবাতি এডাল জ্বলালে ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন সংঘটিত হয়, এই পৰিৱৰ্তনবোৰ চিনাক্ত কৰা। সচৰাচৰ দেখি থকা আন উদাহৰণ দিয়া য'ত ভৌতিক আৰু ৰাসায়নিক দুইটা পৰিৱৰ্তনেই সংঘটিত হয়, উত্তৰত তোমালোকে লিখিবা যে কি মমবাতি এডাল জ্বলালে দুয়োটা পৰিৱৰ্তনেই সংঘটিত হয়। ভৌতিক পৰিৱৰ্তনটো হৈছে গলি যোৱা মমখিনি আৰু ৰাসায়নিক পৰিৱৰ্তনটো হৈছে জ্বলি যোৱা মমৰ পৰা ওলোৱা কাৰ্বন ডাই অক্সাইড আৰু পোহৰ উৎপন্ন হোৱাটো। সচৰাচৰ দেখি থকা আন এক উদাহৰণ হৈছে খাদ্য হজম, ইয়াৰ ভৌতিক পৰিৱৰ্তনটো হৈছে ডাঙৰ খাদ্যবোৰ সৰললৈ ভাঙি যোৱা আৰু ৰাসায়নিক পৰিৱৰ্তনবোৰ হৈছে HCl আৰু এনজাইমৰ কাৰ্যৰ দ্বাৰা খাদ্য হজম। 6 নম্বৰ প্ৰশ্নটো হৈছে তুমি কেনেকৈ দেখুৱাবা যে দৈ প্ৰস্তুত হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন, উত্তৰত তোমালোকে লিখিবা যে কি প্ৰস্তুত হোৱা দৈ এটা ৰাসায়নিক পৰিৱৰ্তন হয় কাৰণ দৈ গাখীৰলৈ ঘূৰাই নিব নোৱাৰি আৰু গাখীৰ আৰু দৈৰ ৰাসায়নিক ধৰ্ম বেলেগ বেলেগ হয়। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে 8 নম্বৰ কপাৰ ছালফেটৰ স্ফটিক কেনেকৈ প্ৰস্তুত কৰা হয় বৰ্ণনা কৰা, উত্তৰত তোমালোকে লিখিবা যে কি কপাৰ ছালফেটৰ স্ফটিক স্ফটিকৰণ পদ্ধতিৰে তৈয়াৰ কৰা হয়। 9 নম্বৰ প্ৰশ্নটো হৈছে লুৰ গেট এখন ৰং কৰিলে ই কেনেকৈ মামৰে ধৰা প্ৰক্ৰিয়া বোধ কৰে বুজাই লিখা, উত্তৰত তোমালোকে লিখিবা কি
লুৰ সামগ্ৰীবোৰে যেতিয়া জলীয় বাষ্প পানী আৰু অক্সিজেনৰ সংস্পৰ্শলৈ আহে তেতিয়া মামৰে ধৰে লুৰ গেট এখন ৰং কৰিলে এই ৰঙে লুৰ ওপৰত প্ৰলেপ বা আৱৰণৰ দৰে কাম কৰে আৰু পানী জলীয় বাষ্পৰ পৰা লুক আঁতৰাই ৰাখে ফলত মামৰে নধৰে এনেদৰে ৰং কৰি লুৰ গেট এখনত মামৰে ধৰাৰ পৰা ৰোধ কৰিব পাৰি 10 নম্বৰ প্ৰশ্নটো হৈছে যে মৰুভূমিতকৈ সাগৰৰ উপকূলীয় অঞ্চলত লুৰ সামগ্ৰী বেছি সোনকালে মামৰে ধৰে কিয় ব্যাখ্যা কৰা উত্তৰ লুৰ সামগ্ৰীবোৰ যেতিয়া জলীয় বাষ্প পানী আৰু অক্সিজেনৰ সংস্পৰ্শলৈ আহে তেতিয়া মামৰে ধৰা মৰুভূমি অঞ্চলতকৈ সাগৰীয় উপকূলীয় অঞ্চলত আৰ্দ্ৰতা বেছি হয় অৰ্থাৎ বায়ুত জলীয় বাষ্পৰ পৰিমাণো অধিক হয় সেয়েহে লুৰ সামগ্ৰীবোৰত বেছি সোনকালে মামৰে ধৰে 11 নম্বৰ প্ৰশ্নটো হৈছে পাকঘৰত আমি ব্যৱহাৰ কৰা গেছবিধৰ নাম হ'ল তৰলকৃত পেট্ৰলিয়াম গেছ মানে LPG সিলিণ্ডাৰত ই জুলীয়া অৱস্থাত থাকে যেতিয়া সিলিণ্ডাৰৰ পৰা ওলাই তেতিয়া ই গেছলৈ পৰিৱৰ্তন হয় পৰিৱৰ্তন A আৰু তেতিয়া ই জ্বলে পৰিৱৰ্তন B এই পৰিৱৰ্তনৰ বাবে তলত উক্তিবোৰক দিয়া হৈছে এতিয়া তোমালোকে কি কৰিবা শুদ্ধ উক্তিটো বাছি উলিওৱা যে অ হৈছে কি প্ৰক্ৰিয়া A এটা ৰাসায়নিক পৰিৱৰ্তন সেকেন্ডটো হৈছে প্ৰক্ৰিয়া B এটা ৰাসায়নিক পৰিৱৰ্তন থাৰ্ডটো হৈছে প্ৰক্ৰিয়া A আৰু B উভয়ে ৰাসায়নিক পৰিৱৰ্তন আৰু এইবোৰৰ এটা প্ৰক্ৰিয়াও ৰাসায়নিক পৰিৱৰ্তন নহয় এতিয়া শুদ্ধ উত্তৰটো হ'ব কি প্ৰক্ৰিয়া B এটা ৰাসায়নিক পৰিৱৰ্তন তো ষ্টুডেন্টস আজিলৈ ইমানেই আমি নেক্সট ক্লাছত ইয়াৰ পিছৰ চেপ্টাৰটো ডিসকাস কৰিম থ্যাংক ইউ